হাই ফ্ৰেণ্ডছ, কি খবৰ? ভালনে আপোনালোকৰ? আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা মাটিমাহৰ দালিৰ ৰেচিপি। মাটিমাহৰ দালিকেইটা মই ভালদৰে ধুই লৈছোঁ আৰু ইয়াৰ পৰা কিছুমান বাকলি পেলাইও দিছোঁ। আৰু এটা অমিতা মই কাটি লৈছোঁ আৰু এইখিনি মই এতিয়া বহাই দিম কুকাৰত। 2টা চিটি মৰাৰ পাছত মই নমাই লৈ আহিম কুকাৰটো। কুকাৰত দালিখিনি বহাই দিছোঁ আৰু দালিখিনি মই প্ৰায় 1 ঘণ্টামান সময় পানীত তিয়াই থৈ দিছিলোঁ আৰু ইয়াত পানী দি ইয়াক মই ঢাকনিখন মাৰি 2টা চিটি মাৰালে ইয়াক মই বহাই দিম গেছ। আৰু এয়া কুকাৰত দালিকেইটা সিজাই আনিলোঁ, ইয়াত দেখিছেনে? আৰু এতিয়া আমি দালিখিনি তেল মাৰিম। তেনেহ'লে আহক, কেৰাহীখন জুইত উঠাই দিছোঁ আৰু গৰম হ'লে ইয়াত দিম মই মিঠাতেল। আৰু এতিয়া দিম ইয়াত ফোৰণ। আৰু এতিয়া দিম ইয়াত কাটি থোৱা পিঁয়াজখিনি। অলপ লৰাই দিব আৰু এতিয়া দিম ইয়াত মই তেজপাত দিছোঁ, বটি থোৱা আদাখিনি আৰু ভালদৰে লৰাই দিব। আৰু এতিয়া দিম হালধি গুড়ি আৰু ভালদৰে লৰাই দিব। আৰু এতিয়া দিম দালিখিনি। মই প্ৰায় 8জনমানৰ দালি বনাম, আপোনালোকৰ ফেমিলি অনুযায়ী বনাব, গতিকে আৰু অলপ মই ইয়াত পানী দিম। আৰু এতিয়া মই ইয়াত দিম সোৱাদ অনুযায়ী নিমখ। দালিখন ভালদৰে উতলিবলৈ দিম আৰু তাৰ পাছত নমাই দিম। আৰু দালিখন ভালদৰে উতলিছে, এতিয়া মই দালিখন নমাম। আৰু এয়া আমাৰ হৈ গ'ল মাটিমাহৰ দালি ৰেচিপি তৈয়াৰ। কিমান ধুনীয়া হৈছে দেখিছেনে? খাবলৈ যে বহুত ধুনীয়া লাগে। আৰু এয়া হৈ গ'ল আমাৰ মাটিমাহৰ দালিৰ ৰেচিপি তৈয়াৰ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ইমান পৰে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ থাকিল বহুত বহুত ধন্যবাদ। তেনেহ'লে আজিলৈ আছিল ভিডিঅ'টো ইমানেই। নমস্কাৰ।